আজি আগৰবাৰী দীঘলীপাৰ খেলপথাৰত আমাৰ শুক্লাই চেৰপাং সমষ্টি ভিত্তিক বিজু উৎসৱ আমি সমষ্টিবাসী কৰিছিলোঁ। ইয়াত আমাৰ শুক্লাই চেৰপাঙত বিভিন্ন জাতি জনগোষ্ঠী আছে। আমাৰ বিজেপি পাৰ্টিৰ আদি কৰি আমাৰ যিখিনি মানে আমাৰ এই সমষ্টিৰ ৰাইজ আছিল আমি আমন্ত্ৰণ কৰিছিলোঁ। তো চবেই আহিছে, দলে আহি বিজয় উৎসৱখন সুফলমে মোক সহায় কৰিলে। ইয়াৰ কাৰণে প্ৰথমে মই সমূহ ৰাইজক মই ধন্যবাদ দিছোঁ। আমি যেনেকৈ মাতাৰ হিচাপে আহি কিনে যি যোগদান কৰিলে। আৰু আজি ইয়াত আমাৰ বিজয় উৎসৱতে কিছু আমি প্ৰগ্ৰাম কৰিছিলোঁ। এই প্ৰগ্ৰামত মানে জইনিং বিভিন্ন দলৰ পৰা জইনিং প্ৰগ্ৰাম হৈছিলে। ইয়াত মানে বহুত মানে আমাৰ 100-200জনৰ ওপৰত আমাৰ BPFৰ কাৰ্যকৰ্তা ইয়াত আমাৰ জইন হৈছে। ইয়ত BPF প্ৰাইমাৰী BPFৰ পৰা আদি কৰি ব্লক BPF বহুতো BPF কৰ্মীসকলে আমাৰ এই বিজয় উৎসৱৰ আমাৰ দলত যোগদান কৰিছে। আৰু তেখেতসকলক মই আমাৰ শুক্লাই চেৰপাঙৰ এজন প্ৰাৰ্থী হিচাপে মই তেখেতসকলক আদৰণি জনাইছোঁ। একেলগতে আমি আগন্তুক দিনত কাম কৰি যাম বুলি। তো শুক্লাই চেৰপাঙত মোক যি বিজয় হৈ আজি 3টা দল আমাৰ BJP, UPPL আৰু GSP যে যৌথক দলত যে চৰকাৰৰ অংশীদাৰ হ'বৰ কাৰণে যি সুযোগ মোক মানে আমাৰ শুক্লাই চেৰপাং ৰাইজে মোক যি সুবিধা দিলে, ইয়াৰ কাৰণে সমূহ ৰাইজক মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। যি উদ্দেশ্যেৰে মোক জিতাই কিনি আজি মোক MCLA আৰু EM পদ পোৱাৰ মোক সহায় কৰিলে। আৰু তেখেতসকলৰ যি উদ্দেশ্যবিলাক মই পৰ্যায়ক্ৰমে মানে কেপাচিটি অনুযায়ী কাম কৰি যাম বুলি মই তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ। তো আগন্তুক দিনত এটা কথা আজি বিজয় উৎসৱ জৰিয়তে মই ক'ব বিচাৰিছোঁ। যেতিয়া মই জিতিছিলোঁ, ইয়াত আমাৰ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া মোক সহায় কৰিছে। ইমানুৱেল মুছাহাৰী তেখেতে আমাৰ BJPত আহি মোক সহায় কৰিছিলে। আৰু প্ৰাক্তন ৰাজ্যসভাৰ MP বিশ্বজিৎ ডেমাৰী তেখেতেও BPF আছিলে। BPF এৰি তেখেতে BJPত জইন কৰি মোক সহায় কৰিছিলে। তেখেতসকলেও মোক সহায় কৰি বহুতো মানে আজি বিজয় মানে হোৱাত তেখেতক অৱদান আছে। তেখেতসকলক মই ধন্যবাদ দিছোঁ। ইয়াৰ আদি কৰি আমাৰ শুক্লাই চেৰপাঙত আমাৰ BJPৰ ব্লক BPF মানে সভাপতি আদি কৰি শুক্লাই চেৰপাঙৰ আমাৰ ব্লক BJPৰ আমাৰ কাৰ্যকৰ্তা আদি কৰি আমাৰ বুথ লেভেলৰ সভাপতি আৰু মৰ্চাৰ সভাপতিসকলে মোক যেনেকৈ সহায় কৰিলে, এই সহায় মই কেতিয়াও ৰাজনীতিক জীৱনত পাহৰিব নোৱাৰোঁ। আৰু তেখেতসকলৰ যি উদ্দেশ্য মোক মানে সহায় কৰিলে, তেখেতসকলৰ উদ্দেশ্যবিলাক যিমান পাৰে মই কাম কৰাত মানে যাম বুলি ভাবিছোঁ। আৰু এটা কথা মিডিয়াৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ মুৰব্বী আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ চিফ মহোদয়ৰ যিখিনি উদ্দেশ্য, তেখেতে বহুত নিশা মানুহ। তেখেতৰ নেতৃত্বত মই ভাবোঁ আমাৰ বিভিন্ন জাতি জনগোষ্ঠী থকা এই অঞ্চলত BTDত এটা ন্যায় পাব। ইয়াৰ কাৰণে আগত চৰকাৰৰ যেনেকুৱা 15 বছৰ ইণ্টাৰিম কাউন্সিলৰ 17 বছৰ শাসন কৰাৰ কাৰণে যি পৰিৱেশ শান্তি শৃংখলা যি শাসন চলাৰ কাৰণে মানে সহায় কৰিলে, মই আশা কৰিছোঁ আমাৰ 3টা দলৰ যৌথক মানে চৰকাৰ এই মানে BJP, UPPL আৰু আমাৰ GSP এই 3টা দলৰ চৰকাৰ 5 বছৰ যাতে আমাক চলাই নিয়াৰ কাৰণে ৰাইজে যাতে BTC ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীক অনুৰোধ কৰিছোঁ যাতে আমাক সহায় কৰে, এইখিনি অনুৰোধ কৰিছোঁ। শুভেচ্ছা দিছে। আপোনালোক গুৱাহাটীত গৈছে নাই? বিভিন্নজনে দিছে। শুভেচ্ছাটো বেলেগ বস্তু, সেৱা কৰাটো বেলেগ বস্তু। আমি যোৱা 5 বছৰে মোটামুটি আৰু 2 বা 3টা মাহ আছে ৰঙিয়া সমষ্টিত যিদৰে নেতৃত্ব দিছোঁ, আপদে বিপদে দিনে নিশাই। আৰু মই যিহেতু ৰঙিয়া সমষ্টিতে খেলাম, মই এইবিলাক কোনো হেৰি কৰা নাই। আমাৰ নেতৃত্বই সিদ্ধান্ত ল'ব মই য'ত খেলিব লাগে। কাৰণ মইতো নেতৃত্ব নহয়, আমি নেতৃত্ব মানি চলোঁ। আমি এটা পাৰ্টি, ডিচিপ্লিন পাৰ্টি। আমাৰ ৰাজ্যিক নেতৃত্ব আছে, ৰাষ্ট্ৰীয় নেতৃত্ব আছে। ৰাষ্ট্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বৰ আধাৰত আমাৰ প্ৰাৰ্থিত্ব ফাইনেল হ'ব। বহুতেই ক'ব, বহুতেই বিচাৰিব, দিয়কচোন, আহি থাকে গৈ থাকে। আৰু মই শুভেচ্ছাও দিছোঁ সকলোকে, যিসকলে প্ৰাৰ্থিত্ব আগবঢ়াই আছে বা যিসকলে ভাবিছে। কিন্তু এতিয়ালৈকে প্ৰাৰ্থিত্বৰ কোনো কুচকাৱাজ চলা নাই। বহুতেই শুভেচ্ছা বানিয়ে দেখিবলৈ পাইছোঁ। মই বিজয় চন্দ্ৰ দাস এজন দেখিছোঁ, প্ৰবীণ চন্দ্ৰ বড়ো আৰু কেইবাজনৰ আমি নাম দেখিবলৈ পাইছোঁ। শুভেচ্ছা দিয়াত কি অসুবিধা আছে? শুভেচ্ছা দিব লাগে স্থানীয় ৰাইজক, সন্মানৰ ৰাইজক। ভোগালী বিহু দিছে, কিছুমান নৱবৰ্ষৰ দিছে, যিটো এটা ছিজন। কিন্তু সেইটোৱে যে নুসুচাই এখন শুভেচ্ছা বানি এটা প্ৰাৰ্থিত্ব নকয়তো। প্ৰাৰ্থিত্ব কেতিয়া ক'ব? দলৰ সাংগঠনিক ভেটি কৰিব লাগিব, সমাজক সেৱা কৰিব লাগিব, বিভিন্ন আপদে বিপদে থাকিব লাগিব। লগতে সেৱাৰ পৰা সংগঠন বুলি কৈছে, মানুহক সেৱা কৰিব লাগিব। আমি যিদৰে আপদকালীন সময়ত ক'ভিডৰ সময়ত পাই
ৰঙিয়া সমষ্টিৰ প্ৰায় 30,000 ব্যক্তিক সেৱা আগবঢ়াইছিলোঁ। আমি বানপানীৰ সময়ত হাজাৰ হাজাৰ ব্যক্তিক সেৱা আগবঢ়াইছিলোঁ। তাৰপৰা বিভিন্ন সময়ত বিভিন্ন ধৰণে বিভিন্ন দল সংগঠনৰ ব্যক্তিক আনি ভাৰতীয় জনতা পাৰ্টীক একত্ৰিত কৰাৰ কাৰণে প্ৰয়াস চলাইছিলোঁ। তাত আমি 100% ছাকচেছ হৈছোঁ। আৰু তাৰ আধাৰতে যোৱা BTC নিৰ্বাচনত আমি এইটো পৰিষদীয় সমিতি বিশাল জয় কৰিব সক্ষম হৈছোঁ। গোৰেশ্বৰতো আমি তীব্ৰ প্ৰতিদ্বন্দ্বিতা দিছিলোঁ। যদিও অকণমান মাৰ্জিনত হাৰিছে, সেইটো আমি মৰেলি সেইটোতো আমি জয় হৈছোঁ। বা তাতো আমাৰ যি শত্ৰুপক্ষ আছিলে, আমি BPFক হৰুৱাই আমাৰ মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী এটাত বিজয় কৰিবলৈ সক্ষম হৈছে। এইটো খুব ভাল কথা। মই শুভেচ্ছা দিছোঁ আৰু সঁচাই টল ফ্ৰী নাম্বাৰটোৰ তেওঁক ধন্যবাদো দিছোঁ। ৰাইজে সেই টল ফ্ৰী নাম্বাৰৰ জৰিয়তে ক'ব লাগে, যোৱা 15 বছৰ ইয়াত যি ভ্ৰষ্টাচাৰ হ'ল তাৰ তদন্ত হ'ব লাগে। যিসকলে ৰাইজৰ উন্নয়নৰ পইচা খালে তেওঁলোক ৰঙা ঘৰত যাব লাগে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া বলিষ্ঠ নেতৃত্বত মই আশা কৰিছোঁ সেইসকলক যোৱাৰ ব্যৱস্থা কৰিব লাগিব। BTC নিৰ্বাচন ইতিমধ্যে শেষ হৈ গৈছে। আজি আমাৰ শুক্লাই চেৰফাঙত 29 নং পৰিষদীয় শুক্লাই চেৰফাং সমষ্টিত আজি ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আমি এটি বিজয় উৎসৱৰ আয়োজন কৰিছিলোঁ। বিজয় উৎসৱৰ সৈতে সংগতি ৰাখি আমি এটি প্ৰীতি ভোজনৰো আয়োজন কৰিছিলোঁ। আজিৰ এই অনুষ্ঠানত সমগ্ৰ শুক্লাই চেৰফাংবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে আমাৰ কেইবা হাজাৰ ৰাইজ তথা দলীয় কাৰ্যকৰ্তাৰ উপস্থিত আমাৰ বিজয় উৎসৱ আমাৰ অনুষ্ঠিত হৈ আছে। ইতিমধ্যে আমাৰ সমাপ্তিৰ দিশে আগবাঢ়িছে। আজিৰ আমাৰ কাৰ্যসূচীত আমাৰ নৱনিৰ্বাচিত পাৰিষদ তথা BTCৰ EM ৰণেন নাৰ্জাৰী ডাঙৰীয়াক শুক্লাই চেৰফাংবাসী ৰাইজ তথা আমাৰ দলীয় কাৰ্যকৰ্তাসকলেও দলীয়ভাৱেও আৰু ৰাইজ হিচাপেও সম্বৰ্ধনা জ্ঞাপন কৰিছে। বিভিন্ন দল সংগঠনৰ পৰাও আজি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিলে। আৰু এটা ভাল কথা যে আজি আমাৰ বিজয় উৎসৱৰ সৈতে সংগতি ৰাখি বিশেষকৈ BPF দলৰ পৰা কেইবা শতাধিক BPF দলৰ কাৰ্যকৰ্তা আৰু তেখেতসকল বিভিন্ন ভাল ভাল দায়িত্বত আছিল। তেখেতসকলে আজি আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। আৰু আজিৰ কাৰ্যসূচীত আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আমাৰ UBPৰ চেয়াৰমেন প্ৰাক্তন অধ্যক্ষ তেখেত বৰ্তমানো চাগে মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলাৰ নেতৃত্ব জিলাৰ সভাপতি ৰাম দাহাল ডাঙৰীয়াকে আদি কৰি আমাৰ MCLA ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া, হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়াকে আদি কৰি কেইবাগৰাকীও জ্যেষ্ঠ কাৰ্যকৰ্তা আজি আমাৰ এই বিজয় উৎসৱৰ কাৰ্যক্ৰমত উপস্থিত আছে।